हाय फ्रेंड्स, मोर चेनेलলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো। আজি মই আপোনালোকক এটা নতুন ৰেচিপি বনাই দেখাবলৈ ওলাইছো। আহকচোন চাও ৰেচিপিটো। আজি মই আপোনালোকক দেখাবলৈ ৰেচিপিটো হৈছে ময়দাৰে বনোৱা নুডলছ। এই ৰেচিপিটোৰ বাবে মোক প্ৰয়োজন হোৱা সামগ্ৰীসমূহ হৈছে ময়দা আসলতে এই ৰেচিপিটোৰ মেইন ইনগ্ৰেডিয়েন্ট হয়। ময়দাখিনি মই গৰম পানীৰে ভালদৰে এটা ডো বনাই লৈছো আৰু লগত অলপ ৰিফাইন আৰু নিমখো দিছিলো সামান্য পৰিমাণে। তাৰ পাছত 10 মিনিটৰ বাবে ঢাকি ৰাখি দিছিলো আৰু এয়া পাচলি লৈছো মই পিয়াজ, গাজৰ, ক্যাপসিকাম আৰু বিন। আপোনালোকে যি পাচলি ব্যৱহাৰ কৰে কৰিব পাৰে। আগতে প্ৰস্তুত কৰি ৰখা ময়দাৰ ডোটোৰ পৰা সৰু সৰু লাডু কেইটামান বনাই লম। তাৰ পাছত এখিনি খুব পাতলকৈ বেলিম। মই নহয়, আসলতে মোৰ মাইহে বেলি আছে। বেলা হৈ গল। এতিয়া এখন চুৰিৰে মই খুব পাতলকৈ আপোনালোকক দেখুৱা ধৰণে কাটি লম। কাটি লোৱা হৈ গল। এতিয়া মই এখিনি খুব সাৱধানে এই ধৰণে উঠাই দিম। এই দেখিছেনে, উঠাই দিওতে একদম টান খাই অলপ দীঘল হৈ গৈছে। আপোনালোকে ইচ্ছা কৰিলে দীঘল কৰি ৰাখিব পাৰে, নহলে এয়া দেখিছে মোৰ মাই কেনেকৈ পাক লগাই দিছে, এনেকে দিলেও হ'ব, একো নাই, আপোনালোকৰ নিজৰ ইচ্ছা। এটা পাত্ৰ লৈছো, তাতে প্ৰয়োজন অনুসৰি পানী দি মই ভালদৰে উতলিবলৈ দিম। পানী উতলিলে ইয়াত মই এতিয়া বনাই ৰখা নুডলছখিনি দি দিম। এইখিনি অলপ লাগি গৈছে, একো নাই, কটা চামুচ এপাতেৰে অলপ লৰাই দিব, গোটেইখিনি সেপাৰেট হৈ যাব। 2 পৰা 3 মিনিট পাছত নুডলছখিনি মোৰ হৈ গৈছে। দেখিছে কালাৰ চেঞ্জ হৈ গৈছে। এতিয়া এইখিনি মই ভালদৰে নমাই লম। নুডলছখিনি পুৰা সিজি গৈছে, একদম জিলিকি আছে, দেখিছেনে? আৰু এয়া মই কাষত জালুক লৈছো, প্ৰথমতে দেখুৱাব পাহৰিছিলো। তাৰ পাছত পেন এখন গৰম হ'বলৈ দিছিলো। ইয়াত মই এতিয়া ৰিফাইন তেল দিম মোৰ প্ৰয়োজন অনুসৰি। তেল গৰম হৈছে। ইয়াত মই এতিয়া কাটি ৰখা পিয়াজ, ক্যাপসিকাম, গাজৰ, বিন গোটেইখিনি দি ভালদৰে কিছু সময়ৰ বাবে ভাজি লম। 1 পৰা 2 মিনিট পাছত মই পাচলিখিনিত প্ৰয়োজন অনুসৰি নিমখ দিম আৰু পুনৰ ভালদৰে লৰাই কিছু সময়ৰ বাবে সিজিবলৈ ৰাখি দিম। পাচলিখিনি মোৰ 80% সিজি গৈছে। ইয়াত এতিয়া বইল কৰি ৰখা নুডলছখিনি দি ভালদৰে লৰাম। গোটেইখিনি ভালদৰে মিহলি হৈ গল। এতিয়া মই ইয়াত মোৰ প্ৰয়োজন অনুসৰি জালুকৰ গুৰি দিম আৰু ভালদৰে গোটেইখিনি মিক্স কৰি দিম। তাৰ পাছত মই পুনৰ 1 পৰা 1.5 মিনিটৰ বাবে এই ধৰণে পেনখন ভালদৰে লৰাই এইখিনি ফ্ৰাই কৰি নমাই দিম। মোৰ নুডলছ খাবলৈ ৰেডি হৈ গল। এই ৰেচিপিটো আসলতে খুব টেষ্টি হয় আৰু লগতে হেলদিও হয়। হেলদিটো হ'বই যিহেতু ঘৰত বনাইছো, নহয় জানো? সেইবাবে আৰু এই ৰেচিপিটো মই কতো শিকাও নাই বা চোৱাও নাই। হয়তো এনেকুৱা ৰেচিপি থাকিবও পাৰে, কিন্তু মই নিজে এদিন বনাই খাই চাইছো, ভাল লাগিছে, সেইবাবে আপোনালোকৰ আগত শ্বেয়াৰ কৰিছো। যদি মোৰ ৰেচিপিটো চাই ভাল পালে তেনেহলে প্লিজ লাইক শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলত নতুন হয় তেনেহলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব।